নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে আৰু মোৰতো ভালেই। আজি বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব দেই। আজি ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু আজি ৰাতি হ'ল। এতিয়া কি বনাওঁ, পেহীৰ লগত আছোঁ। পেহীয়ে কি বনাই এতিয়া আপোনালোকো দেখাম। বহুত ধুনীয়া কুক কৰে, আহে যদি খাই যাব কেতিয়াবা। আৰু এইফালে ঘৰত যেনেকৈ ধুনীয়াকৈ ওলাইছোঁ দেই, বস্তু ষ্টাইল কৰা নাই। আৰু এইফালে এতিয়া বনাবলৈ আৰম্ভ কৰিলে। পেহাই আনিছে ছাগলী মাংস আৰু এতিয়া বনাবলৈ যোগাৰ কৰিছে। আপোনালোকেও চাওক ভিডিঅ'টো শেষলৈকে চাই যাব, অকণো স্কিপ নকৰিব। এইফালে আলু কাটি লৈছে আৰু এইফালে মাংসত ধুনীয়াকৈ মছলা কি ক'ত সানিব লাগে সানি লৈছে আৰু চব পেহীয়ে কৰি লৈছে। আৰু এইফালে পিঁয়াজ, আদা, নহৰু এইবিলাকো যোগাৰ কৰি লৈছে আৰু লগতে এইফালে মছলা পিচি লৈছে। ইয়াৰে অলপ দিব, যিহেতু মই জ্বলা বেছিকৈ খাব নোৱাৰোঁ। এইফালে কুকাৰটো এতিয়া পাতি দিছে, কুকাৰটো ডাইৰেক্ট ভাজি বনাব। এইফালে অকণমান পানী গৰম কৰি লৈছে তাত দিবৰ কাৰণে। ছাগলী মাংস যিহেতু দিবই লাগে। এয়া প্ৰথমতে অকণমান তেল দিছে ইয়াত, আলুখিনি ইয়াত ফ্ৰাই কৰি দিছে। এইফালে নিমখ আৰু হালধি ফ্ৰাই কৰি মই দেখিছোঁ যিকোনো মাংসত গোটা নহৰু দি খায়। আজি সেইকাৰণে এইটো গোটা নহৰু দি দিব। পেহীহঁতে খাইছে বোলে গোটা নহৰু দি বহুত ভাল লাগে, সেইকাৰণে এয়া অকণমান গোটা নহৰু এটা দি দিব মাংসৰ লগতে। আলুখিনি ফ্ৰাই হোৱাৰ পাছতে দিছে তেজপাত আৰু লং, ইলাচি যিবোৰ দিবলৈ আছিলে দিছে। তাৰপাছতে দিছে পিঁয়াজ আৰু এতিয়া পিঁয়াজবোৰ দি লৈছে। পিঁয়াজবোৰ দি ভালদৰে ভাজি ল'ব। সকলোৱে ভালদৰে জানেই, হ'লেও আৰু আমাৰ পেহীয়েনো কেনেদৰে বনায় আপোনালোকো দেখাই দিছোঁ। আৰু যদি এনেকৈ বনাই খায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব নাপাহৰিব। ভালকৈ পিঁয়াজ, আদা, নহৰুখিনি ভাজি ইয়াত মছলাবোৰ এড কৰিছে যিবোৰ পিচি থৈছিলে। এয়া দেখিছেনে, পিঁয়াজৰ পৰা তেলবোৰ বিৰিঙি উঠিছে আৰু ভজা হৈ গৈছে ভালদৰে। আৰু তাৰপাছতে দিব মাংস দিবৰ হ'ল। এতিয়া মাংসবোৰ দি অলপ টাইম লৰাই থাকিব লাগিব। তাৰপাছতে ভালদৰে মানে মিহলি হৈ যোৱাৰ পিছত আৰু অলপ টাইম ৰখি মাজে মাজে চাই থাকিব। এতিয়া গেছটো অকণ কমকৈ দি ভালদৰে সিজিবৰ কাৰণে গেছটো অকণ কমকৈ দি পিনি ঢাকন লগাই ৰাখি থ'ম। 2 মিনিটমান হ'ল। তাৰপিছত এতিয়া আকৌ চাহজনী অলপমান লৰাই দিছে। সকলোৱে বনাব জানেই আৰু হ'লেও মই দেখাই দিছোঁ আৰু পেহীয়ে আমিনো কেনেকৈ খাওঁ আৰু তেনেকৈ দেখাই দিছোঁ সেইকাৰণে। প্ৰায় এতিয়া ভজা হৈ গ'ল আৰু এতিয়া দেখিছেনে কিমান ধুনীয়া এটা কালাৰ উঠিছে আৰু খাবলৈতো কিমান সোৱাদ লগা হ'ব ধৰিব পাৰিছে চাগে। গোন্ধটো বহুত ধুনীয়া ওলাইছে। আৰু এতিয়া দিছে ফ্ৰাই কৰি থোৱা আলুখিনি। তাৰপিছত অলপ টাইম ভালদৰে লৰাই ল'ব। আনফালে পানীও গৰম কৰি লৈছিলে, এতিয়া পানী দিব হ'ল। পানীটো আপোনালোকে যিমান দিয়ে আচলতে নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে। আৰু ইয়াত দেখিছেনে আমি অলপমান পানী দিছোঁ আৰু ভালদৰে উতলিবলৈ দিম। এয়া পেহাই আম আনিছিলে, এয়াও এতিয়া মাজতে কাটি লৈছে। কাটি পিনি খাই ল'ম আমি এতিয়া। আজি মাংসৰ লগত ৰুটি হ'ব, সেইকাৰণে এইফালে পেহীও আটাখিনি ঠিক কৰি লৈছে। আৰু বাই যিহেতু নাখায় সেইকাৰণে বইল মগু দাইল। এইফালে মাংসখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু আনফালে পেহীয়ে ৰুটিও একেলগে বনাই আছে। শুকান ৰুটি বনাইছে যিহেতু তেল দিয়া চবেই নাখায়। আৰু এইফালে দেখিছেনে চিকু কিমান ধুনীয়াকৈ বহি আছে। প্ৰথমতে মইহঁতে বহুত আমনি কৰিছিলে যদিও পাছলৈ মানে আমি ভাল হ'লোঁ আৰু তাৰপিছতে আমাক খাবলৈ ৰেডি হৈ গ'ল। সকলোৱে ৰুটি খোৱা নাই, কিছুমানে ভাতো খাইছে। এইফালে আমাৰ ৰুটি মাংস মোৰ, তাৰপিছত এইফালে ভাইটিয়ে ভাত খাই আছে। অলপমান দেখাই থ'লোঁ আপোনালোককো। এইফালে মই আধা ওলাই আছোঁ দেখিছেনে, ফুলকৈ ভালকৈ ওলাই লওঁ। তাৰপিছত আকৌ লগ পাই আছোঁ দেই। আমি ক'ত যাম এই কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এইফালে ভাইটি আৰু মই ওলাই আহিছোঁ, বাটতে বাক লগ ধৰিলোঁ। যিহেতু বাহঁত মানে নিজৰ কামত গুচি যায়, সেইকাৰণে তাই ভাইটিয়ে মানে লগৰ আৰু সেইকাৰণে তাৰ লগতে ঘূৰি ফুৰোঁ। গন্তব্যস্থান নোপোৱালৈকে আমি দুটাই কথা পাতিয়ে ৰাস্তাটো খোজকাঢ়ি আমি গৈ আছোঁ। এইফালে ভাইটিয়ে কেমেৰা ধৰি দিছে দেই। এইফালে মই দেখিছেনে ওলাইছোঁ আৰু অলপকৈ। দুটামান বজাৰ কৰিবলৈ আছিলে, সেইকাৰণে আমি গ'লোঁ ফেমিলি মাৰ্কেট। যিসকল যোৰহাটবাসী সিহঁতে চিনি পাবই আৰু মই প্ৰথম গৈছোঁ এবাৰ তাত বজাৰ কৰিবলৈ আৰু ভাল লাগিছিলে গৈ। তাৰপিছত এইফালে বহুত গান বাজি আছিলে, কপিৰাইট লাগি যাব যে সেইকাৰণে মই মানে কাটি দিলোঁ আৰু
এয়া আমি সন্ধিয়া হৈ গ'লগৈ, আমি বজাৰ কৰোঁতে তাৰপিছতে আমি গৈ আছোঁ ঘৰলৈ বুলি। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া হ'লে আমনি পাব চাই। আৰু অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।